Hi guys, welcome to my YouTube channel. মই অৰ্চনা আজি আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি মহাষষ্ঠী, আজিৰ দিনৰ পৰা আজি বেলবৰণো হয়। সো বেলবৰণৰ দিনা আমাৰ অসমৰ মানে গণেশগুৰি যিখন ফ্লাইওভাৰ একদম ধুনীয়াকে মানে আৰ্ট কৰি ওলাইছে। বলকচোন আজি সেইখন দেখাই আহিম আপোনালোকক। আজিৰ পৰা প্ৰায় 1.5 বছৰ আগতে এই ব্ৰিজখনৰ কাম আৰম্ভ কৰা হৈছিল। আজি সম্পূৰ্ণ হ'ল। চাওক ইয়াতে বিভিন্ন ধৰণৰ অসমৰ কলা সংস্কৃতিৰ পিকচাৰবোৰ আৰ্ট কৰা হৈছে আৰু আশা কৰোঁ আপোনালোকে যাতে ইয়াতে গুটকা পান সেইবোৰ খাই পেলাই ধপাত খাই ইয়াতে পিক হেকাৰ নেপেলাই লেতেৰা নকৰে, কাৰণ আমাৰ অসমখন আমি চাফা কৰি ৰখাটো আমাৰ নিজৰ দায়িত্ব। আৰু চাওক এইবিলাক আৰু শুনিবলৈ পোৱা মতে এইখন ব্ৰিজত টোটেল পইচা 58.47 কৰোৰ টকা খৰচ কৰা হৈছে। চাওক তথাপিও ইমান পইচা খৰচ কৰাৰ পিছতো যদি মানুহে বুজি নাপায়, কাৰ কাৰণে কৰিছে? আমাৰ কাৰণেতো কৰিছে ন, যাতে আমাৰ অসমখনো বাহিৰৰ দেশৰ নিচিনা মিলিব পাৰি। আৰু আমাৰ এই ব্ৰিজখনত এনেকুৱা অংকন কৰিছে যাতে গোটেই অসমখন এবাৰ ঘূৰিলে মানে গোটেইখিনি এই ব্ৰিজখনত ঘূৰিলে পাৰিব। বিৰাট ভাগৰ লাগিছে, আপোনালোক তথাপিতো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন এয়া আমাৰ কলা শিল্পিনী গোটেইখিনি মানে আছে। অসমত যিমানখিনি আপোনালোকে জানে যিমান সম্প্ৰদায়ৰ লোক আছে সকলো সম্প্ৰদায়ৰ মানে মিচিং, বড়ো, এই চাহ জনগোষ্ঠীৰ যিয়ে চাহপাত তুলিলে এনেকুৱা ধৰণৰ মানে এটা প্ৰাকৃতিক দৃশ্য দেখা পোৱা যায়। চাহ জনগোষ্ঠী অসমৰ পেঁপা, ঢোল, এই আমাৰ কাজিৰঙা এখন কাজিৰঙা অভয়াৰণ্যখন এনেকুৱা দেখিবলৈ। আৰু গড়, এশিঙীয়া গড় মানে চাই পেলাই কিবা বহুত ভাল লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাবচোন কোনে কোনে বৰ্তমান এতিয়ালৈকে গ'লে আৰু পূজাৰ কাপোৰ ল'লে নে নাই, আৰু পূজা ক'ত ক'ত চাব যাব, আৰু যায়ও যদি পূজা চাবলৈ তেতিয়াহ'লে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি যাব, কাৰণ কৰোণাটো বৰ্তমান এতিয়ালৈকেও শেষ হোৱা নাই। চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই। মই আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব।